আজি ৰাতি 9টা বজাত খাব মন গ'ল পোলাও। এতিয়া ঘৰত পোলাওৰ কাৰণে চাউল আনি থোৱাও নাছিলে, বাচমতি বা জহা চাউল। সেইকাৰণে ভাবিলোঁ যে আজি ভাত খোৱা চাউল দিয়ে পোলাও বনাই খাওঁ বুলি। আৰু লগতে এতিয়া 9টা বাজিল, যিহেতু চিকেনো আনি থোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ যে ডিম কাৰীকে বনাই দিওঁ বুলি। এইফালে এতিয়া মই ইয়াত ডিম কাৰী বনাই ল'লোঁ আৰু এতিয়া মই পোলাওখিনি বনাব লৈছোঁ। এতিয়া কুকাৰত মই অলপমান ৰিফাইন অইল দিলোঁ, লগতে তেজপাত, কুটি ৰখা পিঁয়াজ, আদা পেষ্ট, খিচমিচ, ডালচেনি, লং, ইলাচি সকলোখিনি দি পেলাই অকণমান ভাজিয়ে এতিয়া মই ইয়াত চাউলখিনি দি ল'লোঁ। আৰু চাউলখিনি অকণমান ব্ৰাউন কালাৰ হওঁতে মই ইয়াত দিছোঁ জোখ অনুসৰি নিমখ আৰু সোৱাদৰ কাৰণে অলপমান চেনি। আৰু ইয়াতে দিছোঁ মই এতিয়া আধা চামুচ ঘিউ আৰু এইখিনি অকণমান লৰাই এতিয়া মই ইয়াত জোখমতে পানীখিনি দি ল'লোঁ। আৰু এতিয়া মই লাষ্টত এয়া আধা চামুচ আকৌ ঘিউ ইয়াৰ ওপৰত দি লৈছোঁ। আৰু এতিয়া মই ঢাকনাখন মাৰি গেছটো চিমত দি পেলাই পোলাওখিনি হ'বলৈ দিম। এতিয়া আমাৰ ইয়াত পোলাও ৰেডি হৈ গ'ল। আৰু লগতে এইফালে ডিম কাৰী খাব মন গৈছে যেতিয়া ৰাতি এনেকৈ বনাই খালোঁ। আৰু মই ভাত খোৱা চাউল জিৰা ৰাইচ লৈছিলোঁ। আপোনালোকেও এনেকৈ বনাই খাবচোন আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।